প্ৰিয় দৰ্শক, এয়া দেখিছেনে? এইবিলাক পকা পকা কণ বিলাহী গছত পকি আছিল, থোপা থোপে পকি আছিল। অলপ দিন পকি থকাৰ পাছত গেলি গ'লহেঁতেন। সেয়ে মই ছিঙি আনি পেলাই পানীৰে ধুই দিনত ৰ'দত শুকুৱাই থ'লোঁ। শুকুৱাই থৈ এতিয়া এয়া চাওক, প্লেটখনত গোট কৰিছোঁ। মানে এইবিলাক মই এইদৰে, এইটো বটল দেখিছেনে? এই বটলটোত এইদৰে মই এটা এটাকৈ সুমুৱাই দিম, জানিছেনে? এইদৰে সুমুৱাই থ'ম। এই চাওক, ইয়াত নিমখ দি থৈ দিছোঁ। নিমখ দি থৈ দিলে বাৰিষালৈ খাবলৈ হ'ব। মানে সংৰক্ষণ কৰিলোঁ আৰু এনেই নষ্টহে হ'লহেঁতেন। কিমাননো খাব এদিনত বিলাহী, পকা পকা বিলাহী। প্ৰতিবেশীকো দিয়া হয়েই, কিন্তু নিজেনো কিমান খাব? এইবিলাক নহ'লেবা নষ্ট হৈ যাব। গতিকে বতৰৰ যিবোৰ শাক পাচলি, সেইবোৰ যদি সংৰক্ষণ কৰি থওঁ, পিছত বাৰিষা কালত খাবলৈ হয়। এইদৰে আপোনালোকে বাৰু সংৰক্ষণ কৰি পাইছেনে? কাৰণ নিমখ দি থৈ দিলে একো ভেঁকুৰজাতীয় বস্তুৱে আক্ৰমণ কৰিব নোৱাৰে। আপোনালোকে বাৰু গোল নেমু এইদৰে নিমখত দি থয়নে? ঠিক গোল নেমু থৈ দিয়াৰ দৰে, গোল নেমু যেনেকৈ নিমখত থৈ দিলে একো ভেঁকুৰে নধৰে, বৰং বছৰ বছৰ দিনলৈ ভাল হৈ থাকে। সেই গোল নেমু খালে যেনেদৰে পেটৰ কাৰণে ভাল, ঠিক এইদৰে আমি এই কণ বিলাহীবিলাকত থৈ দিলে আমি বাৰিষা কালত আঞ্জা বনাই খাব পাৰোঁ। বৰ ভাল লাগিব জানেনে? কিমান ধুনীয়া হৈছে চাওক। এইয়া নিমখ দি থৈ দিছোঁ, আপোনালোকেও থ'বচোন। বিলাহী মানে কণ বিলাহী লাগিলে বহুত লাগে, থোপা থোপে লাগি থাকে জানেনে? সেয়ে আমি সংৰক্ষণ কৰিবলৈ শিকিব লাগে। সংৰক্ষণ কৰি থ'লে বাৰিষা খাবলৈ পাম। সেয়ে চাওক কিমান ধুনীয়া হৈ আছে এইবোৰ ৰঙা ৰঙা পকা বিলাহী। গতিকে মই এইদৰে সংৰক্ষণ কৰি থ'ম, বাৰিষা কালত খাম। আপোনালোকেও থ'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।